আপোনাৰ বাৰু মাজে মাজে ভৰি ফুলি থাকে নেকি বা আপোনাৰ খোজ কাঢ়িলে খুব ভাগৰ লাগে নেকি বা আপোনাৰ এনেকুৱা লাগে নেকি যে আগতে মই ইমানখিনি খোজ কাঢ়িব পাৰিছিলোঁ আজিকালি মই কমকৈ খোজ কাঢ়িব পাৰিছোঁ বা আপোনাৰ উশাহটো চুটি হৈ যায় নেকি বা আপোনাৰ শুই থাকোঁতে কাহ আহে নেকি গধূলি খুব কাহ হয় নেকি হয় এইবোৰ একচুৱেলি এটা হাৰ্টৰ লক্ষণ হ'ব পাৰে নমস্কাৰ মই ডক্টৰ কুমুদ ৰাহাং আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ সোণাপুৰ তেতেলীয়া আজি আমি এই ভিডিঅ'টোত হাৰ্ট ফেইলাৰৰ সম্পৰ্কে সাধাৰণ লক্ষণবিলাক মই আপোনালোকৰ আগত ডিছকাছ কৰিম সো এক নম্বৰতে হাৰ্ট ফেইলাৰ বুলি ক'লে আপোনালোকে ভয় নাখাব হাৰ্ট ফেইল মানে একেবাৰে ফেইল হৈ যোৱা কথাটো নুবুজায় হাৰ্ট ফেইলাৰ মানে যেতিয়া হাৰ্টৰ পাম্পিং কেপাচিটিটো যেতিয়া কমি যায় তেতিয়া আমি কি কওঁ মেডিকেল সায়েন্সত এইটো কি হাৰ্ট ফেইলাৰ বুলি কওঁ হাৰ্ট ফেইলাৰৰ বিভিন্ন ধৰণৰ কেটেগৰী আছে ধৰি লওক সিস্টলিক হাৰ্ট ফেইলাৰ ডায়াষ্টলিক হাৰ্ট ফেইলাৰ এই বিষয়ে আমি ডিটেইলছ এতিয়া নাযাওঁ এতিয়া মই আপোনালোকৰ আগত সাধাৰণ লক্ষণবোৰ জনাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে ঘৰতে বহি বা মোৰ ভিডিঅ'টো চাই আপোনালোকে গম পায় যে মোৰ হাৰ্ট ফেইলাৰ হৈছে নে নাই সেইখিনি যাতে আপোনালোকে অনুমান কৰিব পাৰে বা আন 10জনক আপোনালোকে ক'ব পাৰে সো প্ৰথম কথা এক নম্বৰ হৈছে হাৰ্ট ফেইলাৰ প্ৰথমতে আহিব আপোনাৰ এফৰ্ট ইনটলাৰেন্স মানে কি হয় আপোনালোকে আগতে যিমানখিনি কাম কৰিব পাৰিছিলে লাহে লাহে আপোনাৰ লিমিটটো কমি আহিব বা আপোনালোকে একেবাৰে যিমানটো খোজকাঢ়ি যাব পাৰিছিলে সেইখিনি খোজকাঢ়াটো আপোনাৰ কমিব অলপ দূৰ খোজকাঢ়িলে আপোনাৰ খুব ভাগৰ লাগিব আপোনালোকে যিমানখিনি কৰিব পাৰিছিলে তাৰ আপোনাৰ এক্টিভিটিছটো আধা হৈ যাব এক নম্বৰ দুই নম্বৰ কথা আপোনাৰ কেতিয়াবা ভৰি ফুলিব পাৰে আৰু যদি বেছিকৈ হয় তেতিয়াহ'লে আপোনাৰ হয়তো মুখো ফুলি যাব গোটেই হোল বডিও চুইলিং হৈ যায় দুই নম্বৰ তিনি নম্বৰ কথা আছিলে আপোনাৰ কেতিয়াবা বুকু বিষো হ'ব পাৰে লগতে এছ'চিয়েটেড বা খোজকাঢ়িলে অলপ বুকু বিষ হ'ল আপুনি বহিলে ভাল পালে তেনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা পাৰে চাৰি নম্বৰ কথা আপোনাৰ খুব একদম উইকনেছ ফিল হ'ব একদম খুব দুৰ্বল হ'ব আপুনি একো কৰিবলৈ মন নাযাব খুব দুৰ্বল অনুভৱ হ'ব পাঁচ নম্বৰত হ'ব আপোনাৰ শুলে যেতিয়া আপুনি ৰাতি শুব তেতিয়া কাহ এটা আহিব প্ৰথমতে ৰাতি কাহটো হ'ব আৰু কাহটো দিনত ভাল পাব আপুনি আৰু ৰাতি কাহ হ'ব আৰু যেনেকৈ আপুনি শুবলৈ যাব শুৱাৰ লগে লগে কাহটো খুব অত্যাধিক হ'ব আপোনাৰ টোপনি ডিষ্টাৰ্ব হ'ব আপোনাৰ উশাহটো চুটি হৈ যাব মাজে মাজে শুৱাৰ পৰা উঠি আপুনি উশাহ ল'বলৈ খিৰিকীৰ ফালে যাব লগা হ'ব বা উশাহৰ কাৰণে আপুনি মানে ষ্ট্ৰাগল কৰিব লাগিব সো এইবোৰ হৈছে সাধাৰণ লক্ষণ হাৰ্ট ফেইলাৰৰ আৰু বহুত আছে লগতে ধৰি লওক কেতিয়াবা মূৰ ঘূৰাব পাৰে কেতিয়াবা বমি হ'ব পাৰে কেতিয়াবা মূৰ ঘূৰাই পৰিও যাব পাৰে এনেকুৱা ধৰণৰ নানান লক্ষণ আছে এইখিনি হৈছে সাধাৰণ লক্ষণ হাৰ্ট ফেইলাৰৰ সো আপোনালোকে যদি কেতিয়াবা তেনেকুৱা বা ওচৰৰ মানুহ যদি কোনোবা তেনেকুৱা ভুগি আছে তেতিয়াহ'লে আপোনালোকে অনতিপলমে এই ভিডিঅ'টো তেখেতক এবাৰ দেখাব আই হোপ তেখেতসকলে নিজৰ বেমাৰটোৰ বিষয়ে খুব ভালকৈ বুজি পাব সো ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আমাৰ পেজটো লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ